নমস্কাৰ সকলোকে কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আজি মোৰ অন্য এটা চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু মই আজি বনাম লফাৰ হৈতে মাছ সকলোৱে বনাইছেগে তথাপি মই কেনেদৰে বনাও আপোনালোককো দেখুৱাম এয়া এমুঠি লফা লৈ লৈছো আৰু এয়া লগতে মাছ জলকীয়া পিয়াজ আৰু আদা নহৰু একেলগে লৈ লৈছো তেনেহলে আহক ভিডিওটোৰ মাজলৈ যাও এতিয়া মই লফাখিনি এনেদৰে দীঘল কাটি লম চিঙি লব পাৰি কিন্তু হাতেৰে চিঙি থাকিলে অকমান দিগদাৰি হয় সেইবাবে মই ছুৰীখনেৰে এনেদৰে সোনকালে কাটি লৈছো বৰ্তমান শাকৰ সিজন যেহেতু এতিয়া সব শাকে ওলাইছে লাই লফা পালেং চুকা সকলো ধৰণৰ শাক আৰু শাক পাচলি আমাৰ শৰীৰৰ কাৰণে এনেও বহুত উপকাৰী সেইবাবে শাক পাচলি অলপ বেছিকৈ খাব লাগে লাই শাক বেছি সংখ্যক মানুহৰে প্ৰিয় হয় আৰু লাই লফা যেনেদৰে হলেও খাব পাৰে আঞ্জা বনাই ভাজি বনাই যেনেদৰে হলেও খাই ভালে লাগে আৰু হেহে মাজে মাজে খাই থাকিব লাগে আৰু এয়া মই লফাখিনি এতিয়া ভালদৰে কাটি ধুই ললো এতিয়া তাৰ বাবে আদা নহৰু আৰু জলকীয়াখিনি খুন্দি লম মই ইয়াতে বেলেগ মছলা নিদিও অকল আদা নহৰু আৰু জলকীয়া দিলে হৈ যাব শাক যেহেতু এখিনি হলে হৈ যায় এয়া মই এখিনি এতিয়া খুন্দি লম শাক বনালে আসলতে একো মছলাৰে দৰকাৰ নাই অকল নিমখ হালধি দিলে হৈ যায় আৰু বইল বনালেতো আৰু একো দিব নালাগে মিঠাতেলো দিব নালাগে এতিয়া মই কেৰাহীখন পাতি দিলো ইয়াতে এতিয়া তেল দি দিম মই আজি তেল দি বনাম তেল নিদিয়াকৈও বনাব পাৰে যেহেতু মোৰ মাছখিনি আগতে ভজা আছিলে সেইবাবে মই তেল দিব লগা হ'ল নহলে কেঁচা মাছ হলে মই বইলে বনালো হয় আৰু লফা শাক আৰু লাই শাক বইল বনাই খাই ভাল লাগে এয়া মই তেল দি অকমান পিয়াজখিনি ভাজি লম ইয়াতে মই বেছি তেল ব্যৱহাৰ কৰা নাই অকমানে দিছো পিয়াজখিনি এতিয়া ভালদৰে ভাজি লৈ ইয়াতে অকমান হালধি দি দিম এতিয়া এইখিনি ভালদৰে লৰাই লৈছো এতিয়া মই লফাখিনি দি দিম লফাখিনি দি এইখিনি ভালদৰে লৰাই সিজিবলৈ দিম লফাখিনি এতিয়া ভালদৰে লৰাই লৈ ইয়াৰ পানীটো শুকোৱালৈকে সিজাই লম প্ৰায় 10 মিনিট মান সময় মই ঢাকন লগাই ইয়াৰ পানীটো শুকুৱাব দিম শাক বনালে এনেও পানী বহুত ওলায় আৰু সেই পানীখিনিৰে শাকখিনি সিজিয়ে যায় পানী বেলেগ এক্সট্ৰা দিবলগীয়া নহয় কিন্তু মই আঞ্জা বনাম যেহেতু আৰু এক্সট্ৰাকে পানী ব্যৱহাৰ কৰিম ইয়াতে সেইবাবে মই ইয়াৰ পানীখিনি একদম শুকুৱাব দিছো মাজতে এবাৰ চাইছো পানী ওলাই আছে ইয়াৰ পানীখিনি শেষ হোৱা নাই ইয়াৰ যেতিয়া পানীখিনি ওলোৱা শেষ হ'ব তেতিয়াহে মই ইয়াতে এক্সট্ৰা পানী ব্যৱহাৰ কৰিম আকৌ ঢাকন লগাই সিজালো এয়া ইয়াতে এতিয়া পানী দিব পৰা হৈ গৈছে এতিয়া মই ইয়াতে পানী দি দিম ইয়াতে মই গৰম পানী ব্যৱহাৰ কৰিছো এয়া উতল আহিয়ে গ'ল এতিয়া মই ইয়াতে আদা নহৰু জলকীয়াখিনি দি দিম আদা নহৰু জলকীয়াখিনি দি দিলো সোৱাদ অনুযায়ী নিমখখিনিও দি দিলো আৰু এতিয়া মই ইয়াতে মাছখিনি দি দিম এয়া মাছ কেইপিচ দি দিলো তাৰপিছত ইয়াতে মই এতিয়া এটা বিলাহী এনেদৰে 4 ডোখৰ কৰি কাটি দি দিলো বিলাহীৰ সলনি কৰ্দৈও দিব পাৰে টেঙা দিলে শাকৰ আঞ্জাখন খাই খুবেই ভাল লাগে কৰ্দৈ নহলে বিলাহী এনেদৰে দি দিওঁ মই আৰু এতিয়া মই ঢাকন লগাই প্ৰায় 10 মিনিট মান সময় সিজিবলৈ দিলো এয়া বিলাহীখিনি পুৰা সিজিয়ে গৈছে আৰু 5 মিনিট মান সময় সিজাম তাৰপিছত মোৰ আঞ্জাখন হৈয়ে যাব মোৰ আঞ্জাখন প্ৰায় হৈয়ে গৈছে এতিয়া ধনিয়া পাত দি দিলো ধনিয়া পাত দি মই 2 মিনিট মান পাছতে আঞ্জাখন নমাই দিম এয়া মোৰ আজিৰ লফা আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল
আপোনালোকেও এনেদৰে লফাৰ আঞ্জা খাই পোৱা নাই যদি এবাৰ মাছৰ সৈতে এনেদৰে বনাই খাবচোন, খুবেই ভাল লাগে, খাই থাকিবই মন যাব। মোৰ আজি দুপৰীয়াৰ সাজ লফা আৰু মাছৰ আঞ্জা লৈ লৈছোঁ। লগতে আছিলে এখন মিক্স খাৰ বনাইছিলোঁ আৰু ভাত, জলকীয়া, মাছ ভাজি আৰু মূলা আৰু পিঁয়াজৰ চালাড। এনেদৰে মই আজি দুপৰীয়াৰ সাজ খালোঁ। আঞ্জাখন খাই খুবেই ভাল লাগিলে। আৰু মোৰ আজি ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।